নমস্কাৰ অসমবাসী ৰাইজ, হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, ৰাধে ৰাধে। তো মই ধুনীয়াকৈ এতিয়া জাৰ্ণি আৰম্ভ কৰিম আৰু লাহে লাহে। তো এইফালে আপোনালোকে চাব পাৰে ধুনীয়াকৈ আমাৰ চাইকেলখন ধুনীয়াকৈ ৰেডি কৰি দিলোঁ, বেগ চেগ বান্ধা গোটেইখিনি ৰেডি। বাট টেণ্টটো লগাব লাগে আৰু ধূপ এটা লৈ কিনে এতিয়া শিলগনি মন্দিৰত যাওঁ। আমি নৱদ্বীপ, গৌৰৱ, মই আমি তিনিওটাই শিলগনি মন্দিৰত যাওঁ। ধুনীয়াকৈ এটা শিলগনি মাৰ আশীৰ্বাদ লৈ আহোঁ। তো আহি পেলাই আৰু মানুহ আছে, কোনোবা আহি আছে। তো তাৰ পৰা মন্দিৰৰ পৰা আহি আপোনালোকক মই লগ পাই আছোঁ। ফাইনেলি আহি পালোঁ বোলে শিলগনি মন্দিৰ। আৰু চাব পাৰে একদম পাৰ, হাঁহ নহয়, এই ছাগলী, মুৰ্গী চব আহি গ'ল। তো ইহঁতৰ কাৰণে অলপমান খানা আনিছোঁ, খানা দালি আনিছোঁ আৰু হেৰি আছে লগত বিস্কুট। তো মামা আৰু ধৰা চাব পাৰে এইফালে আহা বঢ়িয়াকৈ। চাব পাৰে দালি আৰু ছাগলীৰ কাৰণে বিস্কুট আছে, বিস্কুট। তো ইহঁতক একদম ধুনীয়াকৈ দিয়া হৈ গ'ল। আৰু এতিয়া বঢ়িয়াকৈ মই মন্দিৰত যাওঁ। মন্দিৰত গৈ শিলগনি মাৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা বিদায় লওঁ। আৰু ঘৰত কোনোবা আহিছে চাগে, তো ফোন কৰিছে, নৱদ্বীপক ফোন কৰিছে। তো ইয়াৰ পৰা যাওঁ ধুনীয়াকৈ। আৰু এইফালে চাব পাৰে ধুনীয়াকৈ খাই আছে ইহঁতে। তো খাই থাকক, মই মন্দিৰত ধুনীয়াকৈ অকণমান ধূপ চুপ জ্বলাই ইয়াৰ পৰা ওলাই যাওঁ। মই আছোঁ আমাৰ শিলগনি মন্দিৰৰ একদম ভিতৰত। আপোনালোকেও মাক দৰ্শন কৰক। এইফালে চাব পাৰে শিলগনি মা, আপোনালোকৰ দৰ্শন কৰাৰ একেলগে হৈ গ'ল। মন্দিৰত একদম সেৱা চেৱা লোৱা। আৰু আমাৰ শিলগনি মন্দিৰটো এবাৰ ধুনীয়াকৈ চাব পাৰে আপোনালোকে। এইটো আমাৰ শিলগনি মন্দিৰ। আৰু তাৰ নিচেই ওচৰতে আছে বাথৌ মন্দিৰ, অৰ্থাৎ শিৱ মন্দিৰ। আৰু তাৰ এষত আছে আমাৰ শংকৰ মন্দিৰ। আৰু মই পঢ়া স্কুলখন আপোনালোকক দেখা দিওঁ, এইখন চাব পাৰে নতুন দেশৰ মোজা, এইখন মিলন চতৰ মাধ্যমিক বিদ্যালয়। এইখন মই পঢ়ি মেট্ৰিক দিছিলোঁ। তো যাওঁ আজি আপোন ঠাইখনৰ পৰা আজি ওলাই যাম বহুত দিনৰ যাত্ৰা এটাৰ কাৰণে। তো মই দূৰত থাকিলে আপোনালোকক যাতে মই ছ'চিয়েল মিডিয়াৰ দ্বাৰাই লগ পাই থাকোঁ, আপোনালোকক দেখা পাই থাকোঁ, তাৰ কাৰণে ভাল লাগিব। তো মতে লগ পাই আছোঁ ঘৰত আপোনালোক। ঘৰৰ পৰা ওলাই দিলোঁ ধুনীয়াকৈ। আৰু চাব পাৰে এইফালে আমাৰ মামাহঁত গোটেইখিনি আছে। তো যাই থাকোঁ লাহে লাহে। আৰু টিহুৰ মন্দিৰত সোমাব লাগিব। আৰু আমাৰ বাবা থানত বৰগেছাত এনেকৈ সোমাই যাম। তো লগ পাম সকলোকে। হৰ হৰ মহাদেৱ। তো গাইছ এইফালে বাবা থান পালোঁ ধুনীয়াকৈ। চাব পাৰে একদম বহুতখিনি মানুহ আছে। আৰু ইয়াত মন্দিৰত বাবাৰ আশীৰ্বাদ ল'লোঁ। আৰু এইফালে নৱজিত যাই আছে, কি ক'বা? মানে তুমি ভালে হ'লে যাই ঘূৰি আহা, মানে তোমাক শক্তি দিয়ক। বহুতৰ পইচা লাগিলেও যাই ঘূৰি গানৰে ধুনীয়াকৈ তোমাক লৈ যাওক। বঢ়িয়া ছাপৰ্ট কৰিবা। আৰু অলপমান অসুখ হৈছিল কাৰণে একেদিন লগ পোৱাটো অলপমান অসম্ভৱ হৈছিল। আজি কিবাকৈ ওলাই আহিলাক বেছি ৰায়, মোৰ কাৰণে সঁচাকৈ বহুত ভাল লাগিল। বঢ়িয়া দিয়া। ফাইনেলি একদম চবকে মাত লগাই ওলাই আহিলোঁ। আৰু এইফালে আমাৰ দেউতাহঁত, নৱজিতহঁত, আৰু এইফালে আমাৰ দাদাহঁত চব আহি আছে। মোক আধালৈকে থৈ আহিব। আৰু টিহুতলৈকে যাওঁ। টিহুত ৰাজহঁত আহি আছে, তাত টেণ্টটো আৰু পাম সেইখিনি ল'ব লগা আছে। সেইখিনি লৈ আজি যিখিনিলৈকে পাৰোঁ আজি যাওঁ। আৰু কালিৰ পৰা একদম ধুনীয়াকৈ জানি কণ্টিনিউ ষ্টাৰ্ট কৰি দিম ৰাতিপুৱাই। তো ব'লক। বঢ়িয়াকৈ আহি বৰমাত অলপ ৰখি দিলোঁ। নন ষ্টপ চাইকেল চলাটো ইমান সম্ভৱ নহয় না এই ৰ'দত। আৰু এইফালে আমাৰ দেউতা আছে, এইফালে নৱদ্বীপ, এইফালে ধীৰাজ ভাই। এইফালে ঠাণ্ডা পানীটো অলপ ল'লোঁ, বঢ়িয়াকৈ ঠাণ্ডা পানী খাওঁ। এইফালে আৰু আমাৰ কি নাম দিম? এটা নাম দিব লাগিছিল। কি নাম দিম ক? চাইকেলখন এটা নাম দিব লাগিছিল। কি নাম দিম? বাসন্তী। বঢ়িয়া। তো বঢ়িয়াকৈ একদম চাইকেলখনৰ নাম দিলোঁ বাসন্তী। আজিৰ তাই ইমল লগৰী বাসন্তী। তো ঠাণ্ডা পানী খাই অলপমান ৰেষ্ট লৈ ইয়াৰ পৰা ওলাই দিওঁ। আৰু গাইছ কি ৰ'দ দিছে হে, বাপৰে বাপ, মানুহ একদম মাৰি পেলাব। চাব পাৰে একদম ৰ'দ, বাপৰে বাপ। আমাৰ বাবুহাত হৰ হৰ মহাদেৱ। নমঃ পাৰ্বতী পতে।
হৰ হৰ মহাদেৱ তো যাই থাকোঁ আৰু টিহু পাবলৈ বেছি কিলোমিটাৰ নাই আৰু 80 কিলোমিটাৰমান আছে তো যাই টিহু চকতো ৰখিম আৰু টিহু মন্দিৰত সোমাই যাম আৰু ৰাজহঁতো তাত ৰখিয়ে আছে তো যাই থাকোঁ তালৈকে আৰু আমাৰ দাদাহঁতো আহিব ইয়ালৈকে আধাত আৰু বাকী পিছত আছে ভিনদেউ বাইদেউহঁত দেউতাহঁত আছে ধীৰাজত বাকী আমাৰ এইফালে গৌৰৱ নৱদ্বীপ আৰু নৱজিত আহি থাকা চলো কেনাই ৰ'দ কেনাই বাপৰে বাপ তোমাৰ কম মস্তি গাইজ দে আৰু আমাৰ এই দাদাই ইমান কষ্ট কৰি কিনে মোক এইখিনি দিছে চাবলৈ ধুনীয়াকৈ বস্তুখিনি দিলে হা এই মোক কি কৈছে না গাইজ গেষ্টিক উঠি বোলে তাৰ খত ধান্দা ক'ত খাক বুলি ক'তো মোক খুৱাম তো অঁ তাকেতো নহয় তই খাং খুজিছা তই ক মই ধুনীয়াকৈ খুৱাম তো গম পাইছে নে নাই তই লাজ কৰিব নালাগে তই খাই কৈছা খা হে অঁ দেহটো কথা আহিব পৰা নাই নহয় দেহটো কথা আহিব পৰা নাই দেহটো কথা আহিব পৰা নাই তই দিব নালাগে তইতো মোক একচুৱেলি তই ক ভাই বোলে খাবা ভালকৈ খাবা গেষ্টিক উঠব সি মোক কিন্তু সি কিন্তু মোক কোৱা নাই যে গেষ্টিক টেবলেট দুটা আনি দিওঁ গেষ্টিক উঠা খাবা সি নিজে খোৱা ঠাণ্ডা দিছে মোক ক্লিয়াৰ কৰি ভাল লগা চাওঁ খালি সপাটো ই মেন না খালি সপাটো মোৰ হাতত ৰৈছে বাকী ঠাণ্ডা হওক ক্লিয়াৰ ফাইনেলি এইফালে চাবলৈ মই চেকাউণ্ট থৈ দিছোঁ ধুনীয়াকৈ টিহু আহিলোঁ আৰু ইয়াত চাকি ধূপ লৈ ল'লোঁ আৰু এইফালে অঁ 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 গৈছোঁ তো এইফালে ৰাজ কেনাই হাৰাৰ মাৰে আহি টেণ্টটো লৈছে তো ধূপটো জ্বলাওঁ তো আমি মন্দিৰত গৈ ধূপ জ্বলাই আপোনালোক লগ পাই আছোঁ গাইজ হৰ হৰ মহাদেৱ ফাইনেলি হৈ গ'ল চাকি তাকি দিয়া আৰু গোটেইখিনি চবকে এতিয়া বিদায় দিওঁ তো যতে হা ভাই ইয়াত অঁ যাতে অঁ ল'ব যাতে হা দিয়া দিয়া মানে কি কৰোঁ আপোনালোকে ধুনীয়াকৈ পুৰা ছাপৰ্ট কৰোঁ ভিডিঅ' কিন্তু শ্বেয়াৰ কৰিলে হ'ল আৰু ছাবস্ক্ৰাইব কৰিলে হ'ল ভিডিঅ'কেইটা চাই কিনে ছাবস্ক্ৰাইবটো মাৰি দিব বঢ়িয়া 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 তে যতে চবে হা ঠিক আছে দা বাই বাই হৰ হৰ মহাদেৱ আহি এতিয়া ধুনীয়াকৈ চাবৰে পাঠশালা অলপমান পাতাচাৰ গৈছে না চৰি পাতাচাৰ গৈছে তো পাতাচাৰ গৈছে আহি পেলাই আৰু ৰাজে যাব এইটো হেৰি দি তো হৰ হৰ মহাদেৱ ৰাজ বঢ়িয়া লগ পাম কিবা অসুবিধা হ'লে ফোন কৰিবা অ'কে 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 বঢ়িয়া বঢ়িয়া হৰ হৰ মহাদেৱ হা দিয়া লগ পাম তে দিয়া দিয়া ৰাজ এই তুমি এইটো ৰাস্তাৰে যাবা না অঁ মই এইটো ৰাস্তা আমি যাম বহিলৈকে হৈ কিনে লচি মাৰি যাম অঁ বেছি দূৰ নহয় আৰু মোটামুটি হ'ব 5 কিলোমিটাৰমান হ'ব লাগে ঠিক আছে দিয়া যাবা হা দিয়া লগ পাম তো গাইছ মই যাই থাকোঁ আৰু ৰ'দটো মানে একদম কাৰা ৰ'দ দিছে হা অঁ দিয়া দিয়া মানে একদম কাৰা ৰ'দ দিছে না সেইকাৰণে লাহে লাহে যাই থাকোঁ আৰু চাই পেলাই ক'ত ৰখিব লাগিব ধুনীয়াকৈ কিবা এটা খাই ল'ব লাগিব গাইছ মানে ভোক লাগিছে ন মান বেছি লগা নাই তো ময়ো চাই থাকোঁ এতিয়া লাহে লাহে খোৱা বস্তু কিবা কিবি আছে এতিয়া এইগিলা কলমি অঁ দিয়া দে বাই বাই তো বলক যাই থাকোঁ গাইছ প্ৰায় বাজিল 3টা অকণমান চাব পাৰে আৰু বঢ়িয়াকৈ খানা আহি গ'ল তো ভাতটো খাই লওঁ যিহেতু নিৰামিষ মই নিৰামিষ ভোজিয়া না তো ভাতটো খাই লওঁ ভাতটো খাই কিনে এটা ওলাই দিম তো ইয়াৰ পৰা বৰপেটা চাগে বেছি নাই আৰু প্ৰায় হেৰিমান চাগে 8 কিলোমিটাৰমান হ'ব চাগে ইয়াৰ পৰা তো ভাতটো খাওঁ আৰু অলপমান নহ'লে চাৰ্জত কৰি অলপমান বেছি ইয়াৰ পৰা ওলাই দিম তো লগ পাইছোঁ আপোনাৰ ভাতটো খাই ভাত তাত খাই একদম ওলাই দিলোঁ আৰু মুখত এখন মাৰি দিছোঁ মানে পশ্চিমীয়া এতিয়া ৰ'দ না মানে চাব পাৰোঁ ৰ'দটো এতিয়া মানে পশ্চিম চাইডে গ'ল না সেইটো কাৰণে ডাইৰেক্ট মুখত পৰে মানে সেইকাৰণে মুখত এখন মাৰি ল'লোঁ তো যাই থাকোঁ ধুনীয়াকৈ আৰু আজি মানে থকা জেগাটো চাব লাগিব চাব মানে মই যদি আজি মানে যোৱা বছৰ দৰে সেই বেকী আশ্ৰম পাওঁ তো বেকী আশ্ৰমতে থাকি দিম আৰু যদি বেকী আশ্ৰম নাপাওঁ গৈ তো ইয়াত ওচৰতে চাম আৰু জেগা তো জেগা চাব লাগিব তো বঢ়িয়াকৈ যাই থাকোঁ আৰু একদম মানে কাৰা ৰ'দ দিছে গাইছ একদম মানে ফাটি গৈছে গাইছ ৰ'দত তো যাই থাকোঁ ধুনীয়াকৈ আৰু লগ পাইছোঁ আপোনালোকক হৰ হৰ মহাদেৱ তো গাইছ গা চা একদম কেম্বা লাগি গৈছে গাইছ মানে একদম ৰ'দ দিছে চাব পাৰে আপোনালোকে একদম চাব পাৰে একদম কি কাৰা ৰ'দ হা তো ইয়াৰ পৰা বৰপেটা ৰ'দ বেছি নাই আৰু যাই পামে তো বৰপেটা ৰ'দলৈ যাই থাকোঁ আৰু বৰপেটা ৰ'দত যাই কিনে চাব লাগিব জেগাখিনি থকা জেগা আছে আৰু সোনকালে গধূল হ'ব আৰু মানে লাহে লাহে কিন্তু ৰ'দটোৰ কাৰণে মানে একদম অসহ্য লাগিছে চাব পাৰে কি কাৰা ৰ'দ মানে কি ক'ম আৰু যাই থাকোঁ লাহে লাহে লগ পাম আৰু আপোনালোকক
চ' আহি হাউলি পালোহি আৰু এইফালে ধুনীয়াকৈ চাইকেলখন ৰখাই দিলোঁ আৰু থকা জেগাটো ইয়াতে হ'ব হয়তো নায়াৰা পেট্ৰল পাম্প। তো আজি ইয়াতে থাকিম। যোৱা বছৰতো আছিলোঁ মই আমাৰ বৰপেটা ৰোড পাৰ হৈ পেলাই মানে বেকী আশ্ৰমত আছিলোঁ। তো এইবাৰ বেকী আশ্ৰম মানে যোৱা নহ'ল কিয় মানে ৰাতিপুৱা ওলাওঁতে দেৰি হ'ল আৰু আজি মানে বহুতখিনিয়ে গৰম ৰ'দৰ কাৰণে মানে আজি ইমানটো চাইকেল চলাব পৰা নাই আৰু কালি একদম মৰ্ণিং ওলাই দিম। তো আজি ইয়াত ধুনীয়াকৈ থাকি দিম আৰু খোৱা লোৱাটো এতিয়া কৰিব লাগিব অলপ দেৰিকৈ। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু লগ পাম কাইলৈ। হৰ হৰ মহাদেৱ, ৰাধে ৰাধে।